আজি লেংচং এৰিয়া Santo Todo, সমষ্টি 14 নং চিৰাংগড় আৰু Marian Todo, 10 নং Rupali Soren, সমষ্টি Lokhe এই Murmu, দুটা সমষ্টিৰ Baha প্ৰায় Marde, 1200 আজি মানুহ জইনিং হ'ব ইউপিপিএল দলত Nirmala যোৱা 17 বছৰে Todo, বিপ্লৱক জয়যুক্ত কৰাই Sumila আহিছে। Todo, আজি তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন বিচাৰি আজি Malone ইউপিপিএল দলত Marde, যোগদান কৰিবলৈ আহিছে। বহুত পিছপৰা জেগা লেংচন এৰিয়া কি ক'ব আপুনি? বহুত পিছপৰা Marsila মানে Baske, পৃথিৱীত চাগে এনেকুৱা এটা জেগা Dursila নাই Todo, যি জেগাটো আজি Paulina Marde, যাব পাৰে মানে Dena Marde, পৃথিৱীৰ আটাইতকৈ Malia পিছপৰা জেগা Kisco, মানে লংচংগিৰে হ'ব সেইটো মই বেলেগৰ আৰু Baha বিচাৰি Marde, নাপাব যেন লাগিছে। হাগ্ৰাম মহিলাৰে কৈ আছে যে ইউপিপিএল চৰকাৰ আহিলে মাটিৰ পট্টা নাপাব বুলি। হাগ্ৰামা বাহিনীয়ে কৈছে ইউপিপিএল আহিলে মাটিৰ পাত্তা নাপাব। কিন্তু 2013 চনৰ পৰা যি হাগ্ৰামা চৰকাৰক জয়যুক্ত কৰাই 15 বছৰ তেওঁলোকক ভোট দি পেলাই ৰাজত্ব কৰিবলৈ সুবিধা দিছিলে, সেই বিপিএফ পাৰ্টীয়ে যোৱা 2013 চনৰ পৰা জনসাধাৰণৰ একচেপ্ট মানে নন ট্ৰাইবেলসকলৰ মাটিৰ অধিকাৰ তেওঁ কাঢ়ি লৈছিল। কিয়নো 2013 চনৰ আগত যিমানখিনি জাতি জনগোষ্ঠী আছিল অসম চৰকাৰত তেওঁলোকৰ মাটিৰ অধিকাৰ পাইছিল আৰু অসম চৰকাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক তেওঁলোকে ৰেভিনিউ দিছিল। কিন্তু 2013 চনৰ পৰা কোনো অসমীয়া অৰ্থাৎ আছামিজ স্পিকিং অৰ্থাৎ নন বড়ো কমিউনিটি BTCত মাটিৰ পাট্টা পোৱা নাই আৰু মাটিৰ নামত নিজৰ ম্যাদী পাট্টাৰ নামত তেওঁলোকে টেক্স দিবলৈ পৰা নাই। টেক্সৰ ঠাইত ৰেভিনিউৰ ঠাইত তেওঁলোকে Jaipur ready হৈছে? অৰ্থাৎ জৰিমনা তেওঁলোকৰ ওপৰত ইম্প'জ কৰিছে। কোনটো যুক্তিত আজি বিপিএফ দলে ইউপিপিএল দলৰ এগেইনষ্টত কথা কৈছে আমি নাজানো, কিন্তু আজি জনসাধাৰণে বুজি পাইছে যে বিপিএফ দলৰ দ্বাৰাই জাতি উন্নতিৰ কথা নাহিব, Ramgarh, আমাৰ কি কয় বিকাশৰ কথা নাহিব, শান্তিৰ কথা কেতিয়াও আহিব নোৱাৰে। যাৰ ফলত আজি বিপিএফ দলক এৰি পেলাই ইউপিপিএল দলত Ramgarh, যোগদান Petros কৰিবলৈ আহিছে। Toppo, আৰু Komle এটা কথা যে হাগ্ৰাম মহিলাৰ Marde, এতিয়ালৈকে Kale Marde, 56 খন গাড়ী আছে Dewan Hasda, ইলেকশ্যনৰ যি ডকুমেণ্ট Donat ছাবমিট কৰিছে তাত পাইছে, Bakla, কি ক'ব আপুনি? Ram Hasda, 56 John টকাত Kisco, নামমাত্ৰ এইটো Monse দেখুৱাহে, Marde, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দেখুৱাহে বা Rohiram কি Todo, কয় আপোনাৰ ইলেকশ্যন কমিশ্যনৰ দেখুৱাহে। Narayan ডাবল Hasda, গাড়ী আছে আৰু তেওঁ যোৱা 17 বছৰে যেনেকৈ Dabai Soren, ৰাইজৰ পৰা লৈ পেলাই নিজৰ ভঁৰালত জমা কৰি থৈছে, Solmani Murmu, আমি আজি Mono ক'লে Mono Bakla, হিচাপ কৰিব নোৱাৰা Sumila Baske, Solmani Marde, ইনভেষ্টিগেশ্যন হ'বলৈ গৈ আছে, এইটো মানে Rumila Soren, ওলাই যাব। Sita, কি ক'ব আপুনি? ধর ধরা আতুরে নকয় কই জেনিও হিনা পিয়া লাহাসে পেজি তুবুনা নিয়তো ময়ো কোনা মনিকা মরমু পৰিৱৰ্তন বিচাৰিছে। মাইনো আস্তা সেইকাৰণে আমাৰ এই লুংচন আপে তিনে আয় ভিলা পে জেনিও কো পৰা ধর ধরা আমাৰ দলত আতুরে আকৃষ্ট জতার হৈ জীবন লাহাসে আজিৰ সমংসে পেজি তুবুনা দিনত 1000 ধর ধরা আতুরে নকয় কই মিনা পে জীবন সমংসে পেজি তুবুনা লাহাসে ওয়া স্টেট লাহাসে জেনিও লাগি আমি দেখা তে পাইছো। নিতুম হল সময় এইটোৱে বাই লাগি আমাৰ, কিনা ওনাইতে আপে দয়া খাতে লাহাসে পেজি পৰৱৰ্তী তুবুনা সময়ত দিনৰ নিতুম পেম কৰা ইনৰ জীবন লাহাসে পেজি কৰিব। তুবুনা দি এইটো উসৰতে এটা ডাঙৰ এটা লক্ষ্য। देखो है ना मैं गौरीपुर জনগোষ্ঠী और আদিবাসী सालबाड़ी জনগোষ্ঠী হাগ্ৰাম और মহিলাৰ बालाजार আছে যে इबरे जमा रेडियो बंद कर रखे ইয়াৰ পৰা টকা ताकि देखो का मनो কৈ আছে, কি ক'ব আপুনি? रेडियो बंद कर रखे আদিবাসী আজিৰ দিনত অনভিজ্ঞ নহয়, তেওঁলোকে গম পায় কি আছে, তেওঁলোকে বুজি পায় আৰু বিচাৰ চুক্তিত কি লিখা আছে স্পষ্টভাৱে তেওঁলোকে বুজি পায়। আজিৰ দিনত আদিবাসীসকল অনভিজ্ঞ নহয়, তেওঁলোকে ভালকে কৰিছে। আসাম লেণ্ড কৰিছে, ভাৰতবৰ্ষৰ কৰিছে, ট্ৰাইবেল আইন কৰিছে, শিখ চিভিলৰ আইন কৰিছে, বিচাৰ চুক্তিৰ যিবিলাক দফা এইবিলাকক কৰিছে। গতিকে ইয়াত আদিবাসীসকলে এই ভুৱা প্ৰচাৰত প্ৰচলিত নহয়। सुमिता হাগ্ৰাম মহিলাৰে যিটো केरकेसा কমিশনাৰৰ ছাবমিট দিছে সুমিতা যে কেৰকেছা 56 খন গাড়ী আছে হাগ্ৰাম মহিলাৰে, কি ক'ব আপুনি? যদি অবৈধ হৈছে চৰকাৰে সেইটো বাজেয়াপ্ত কৰিব, এইটো আমাৰ ক'ব লগা নহয়। আইনগত দিশত যদি অপৰাধ হৈছে নিশ্চয় চৰকাৰে ব্যৱস্থা ল'ব, এইখিনিকে মই কৈছোঁ। ইলেকশ্যন হ'বলৈ গৈ আছে, বেছি দিন নাই আৰু বিটিআৰ বাকী কি জনাব আপুনি? আমাৰ দেৱৰগড় সমষ্টি হিচাপে মই জনাব বিচাৰিছোঁ, এটা মেছেজ দিব বিচাৰিছোঁ। আমাৰ দেৱৰগড়বাসী ৰাইজ আজিৰ দিনত 10 তাৰিখ নিৰ্বাচন দিনটো ৰখি থকা নাই। আমাৰ দেৱৰগড়বাসী ৰাইজে 12 তাৰিখ ডিচেম্বৰকে ৰুকি আছে, কাৰণ সেইদিনা দেৱৰগড় সমষ্টিৰ প্ৰাৰ্থী
UPPL-ৰ প্ৰাৰ্থী নলবাৰী, বুদ্ধদেৱ মছাহাৰীয়ে অৰাজু বেগুন সংগীনৰ ভোটত বালাঝাৰ, জয় লাভ কৰিছে আমাৰ লাইন বুলি নিজাম, সেইদিনাখন ঘোষণা কৰিব আৰু এই চাৰ্টিফিকেটখন লৈ যাবৰ বিমানী কাৰণে ৰেখা, দেৱৰগাঁওবাসীৰ ৰাইজে বিমানী ভোটাৰে ৰেখা, ৰৈ আছে। জোনালী